হেল্ল' এভৰিৱান আজি দেউতাই মাংস ভগাই থকাৰ পৰা ভিডিঅ' এতিয়া আৰম্ভ কৰিছোঁ মই সুমিয়ে পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সুমিজ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৰ'ব আপোনালোক সকলোকে কৈ দিছোঁ আজিৰ এয়া বিশাল আয়োজন কিহৰ বাবেনো আজি আমাৰ সৰু মামাৰ ল'ৰা নিবিৰৰ অন্নপ্ৰাশন সেয়েহে আজিৰ এই বিশাল আয়োজন প্ৰায় অলপ ৰেডি হৈছে এইফালে নিবিৰে ভাত খাবৰ বাবে ৰেডি কৰি থকা হৈছে আমাৰ নিবিৰে হেনো আজি প্ৰথমবাৰৰ বাবে ভাত খাব এয়া গোটেইখিনি একেলগে খাই দিব আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়া দেখিবলৈ পাব ইমান ধুনীয়াকৈ এয়া সজাই পৰাই দিছে মোৰ হেনো একেবাৰে লোভ লাগি গৈছে দেই আপোনালোকৰ বাৰু লাগিছে নে গাইছ তো পলম নকৰি নিবিৰক জল্দি লৈ আহোগে সি খোৱা দেৰি যিমান দেৰি হ'ব তো আমাৰো দেৰি হ'ব সেইকাৰণে তাক জল্দি খোৱালে আমিও জল্দি খাব পাৰিম এয়া আজি বহুত ৰ'দ দিছে বহুত গৰম তাতে আকৌ গুৱাহাটী গাঁৱতকৈতো অলপ বেছি গৰম হ'বই আৰু এইফালে আমাৰ এয়া মামা ককা মোক কৈছে হেনো মোক দেখোন ভিডিঅ'ত উঠোৱাই নাই তো এবাৰ দেখুৱাই দিলোঁ এইফালে মাহীয়ে পাকঘৰত কাম কৰি আছে ফটো উঠোৱা বুলি পুৰা প'জ দিছে আৰু মা এয়া এইফালে মামী ইটা বহিছে সকলোকে এবাৰ দেখুৱাই দিছোঁ ভাত খোৱাৰ আগতে এয়া সকলোৱে ফটো চটো উঠিলে অলপ দেখুৱাই দিলোঁ এতিয়া মামাকে ৰেডি সেৱা চেৱা কৰি এতিয়া ভাত খুৱাই দিব আহকচোন আমি চাই লওঁ এতিয়া কি খাব এফালৰ পৰা এয়া ফাইনেলি খাই দিলে পায়স তাৰপিছত কিবা চুব দিয়ে নহয় সি ধান চুই দিলে আপোনালোকৰ বাৰু এইটো নিয়ম আছেনে জনাবচোন গাইজ আৰু তাৰপিছত ফেমিলি ফটো কেইখনমান উঠিলোঁ তো এতিয়া পলম নকৰি আমি খোৱা লোৱা আৰম্ভ কৰিব লাগে এইফালে মামাকে মানে ৰোৱা ভাতখিনি খাব লাগে ন তো বহিছে পূৰা প্ৰথমতে এয়া পোৱালীকেইটা ইহঁতে বহিলে সিহঁতে খাই হোৱাৰ পিছত আমি খাম ৰ'ব এইখিনিতে আপোনালোকক এটা কথা কৈ দিছোঁ আপোনালোক সকলোৱে ভাবিছে চাগে নিবিৰ হেনো বেংগলী বাৰু সি নহয় ওচৰৰে আণ্টিহঁতে তাক তেনেদৰে সজাই দিছে সিহঁতৰ তেনেকুৱা নিয়ম হেনো ভালেই লাগিছে বাৰু আমিও খাই বৈ এয়া ঘৰলৈ বুলি ওলাই দিলোঁ মা দেউতাহঁত একেলগে আহিছে দেউতা পূৰা আগত তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট কৰিব গাইজ তো আজিলৈ বাই পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' গাইজ বাই